নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। পুৱা শুই উঠিয়ে এই তিনিটা কাম কৰিবলৈ নেপাহৰিব কিন্তু। প্ৰথমে বিচনাৰ পৰা মাটিত ভৰি থৈ ভগৱানক ধন্যবাদ জনাওক যে আৰু এটা দিন আপুনি পৃথিৱীত থাকিবলৈ আমাক আজ্ঞা প্ৰদান কৰিছে। গতিকে এই দিনটো আপুনি যেন ভালে কুশলে পাৰ কৰি নিয়ে। দ্বিতীয়তে শুই উঠি মুখ ধুয়ে কুহুমীয়া গৰম পানী এগিলাচ খাবলৈ নাপাহৰিব কিন্তু। বহু বেমাৰৰে প্ৰতিষেধক বুলি ক'ব পাৰি। আৰু তৃতীয়তে পুৱাই উঠি কোনো ধৰণৰ নিগেটিভ চিন্তাধাৰা মনলৈ নানিব। প্ৰথমে গা পা ধুয়ে অকণমান ভগৱানৰ চিন্তা কৰক বা ভক্তিমূলক গীত এতিয়াও শুনকচোন। কোনো ধৰণৰ এক্সিডেণ্টৰে হওক বা মৃত্যু সম্পৰ্ক বা বাতৰি মুঠতে ৰাতিপুৱা উঠিয়েই সেই কথাখিনিৰ আলোচনা পৰাপক্ষত নকৰিব। গতিকে দিনটো শুভাৰম্ভ কৰক সুন্দৰভাৱেৰে, ভগৱানে গোটেই দিনটো ভালে কুশলে পাৰ কৰিব। আজিলৈ এই তিনিটিয়েই ক'লোঁ, কৰি চাওকচোন কেনে পায়। ধন্যবাদ।